প্ৰভু আজি বা যাত্ৰা কেনে হৈ কাষ্টমাৰ আহিলে ভাল আছিল এটা দুটা কিবাকে দিনটোৰ কাৰণে কি গাড়ী খাব নালাগে আহা নিনাকায়ো মোবাইলটো কতে হেল্ল' বৈছো কাষ্টমাৰ নাই হ'ব লাগে চাওঁ কি হয় কালিওতো সেনে হ'ল দেচোন চোৱা পাছত কাষ্টমাৰ এটা আহে নেকি এতিয়া হা কাষ্টমাৰ এটা আহিছে আচ্ছা আচ্ছা পাছত কৰি আছোঁ দে বাবা বাবা কি হ'ল কিবা এটা মোৰ চাব লগা আছে আচ্ছা কিবা চাব লাগিলে নিয়মটোতো জানাই প্ৰথমে তোমাক দক্ষিণাটো দি লৈছোঁ বাবা বাকী মই যি ক'ব লাগে কম একোতো ধৰা বন্ধা নাই ধৰা বন্ধা নাই কিন্তু বাবা তুমি চোৱা তুমি এতিয়া যাবা হোটেলত যাবা তুমি 100 টকা চাহ খাই বা কিবা খাবা বহুত খৰচ হয় মানুহৰ কিন্তু এই আমাক যেতিয়া তোমাৰ নিজৰ ভৱিষ্যতটো চাব লাগিব কিবা কৰিব লাগিব তুমি যেতিয়া ভগৱানক দিব লাগিব তেতিয়া মানে বহুত কৃপণালৈ কৰে বাবা এইবিলাক বেয়া কথা অলপ মুক্ত হওঁতে দান কৰা তিহে জীৱনত কিবা এটা পাবা বাবা ভগৱানৰ আশীষ লাভ কৰি দিয়া বাবা তোমাৰ মনৰ পৰা আচ্ছা এতিয়া কৈছোঁ কি তোমাৰ প্ৰব্লেম কি বাবা কি তোমাৰ মই বাবা পঢ়ি শুনি আকৌ চাকৰি কৰি পোৱা নাই মোৰ সমস্যা সেয়া বহুত পঢ়লোঁ চাই আছোঁ মই কি হৈছে তোমাৰ জীৱনত গাটো সিজিৰে গৈছি না বাবা অলপ অলপ তোমাৰ জীৱনত শনিৰ দশা চলছি বাবা শনি তোমাক চব কামৰ পৰা বাধা দি আছে তোমাৰ পঢ়া শুনাও ভাল গোটেই ভাল পৰিয়ালো ভাল তথাপি তোমাৰ বাধা বহুত বাধা বাবা ইয়াৰ প্ৰতিকাৰ আছে তুমি মোৰ মতে চলবা লাগিব কি কৰিব লাগিব অলপ খৰচ হ'ব বেছি নহয় কি প্ৰতিকাৰ আছে বাবা প্ৰতিকাৰ আছে বাট এইটো মই কৰিম যি কৰিব লাগে মাত্ৰ খৰচটো তোমাৰ তুমি এটা কলা পাঠা দান কৰিব লাগিব বামুণক এসাঁজ ভালকৈ খুৱাব লাগিব পাউৰা এখাল মনসান্নমত এৰি দিব লাগিব এইটো আছে সেইখিনি গ'লে তোমাৰ গোটেই ঠিক হৈ যাব মই দিছোঁ হ'ব আচ্ছা যেতিয়াই মই ক'ব লাগে বস্তুটো মই ক'ম যি কৰিব লাগে মই কৰিম তুমি মাত্ৰ সেইমতে কৰিলে হ'ল হ'ব পাছত হ'ব তুমি যেতিয়া সময় আহে তুমি আহিবা হ'ব হ'ব মই তোমাৰ গোটেই দুখ খণ্ডন কৰিম দিনটোৰ কাৰণে যে কিবাকে বহনি হ'ল আছিল এটা মেন আহি নমৰে না এই মানুহবিলাক ধৰ্ম চৰ্মৰ প্ৰতি বিশ্বাস নহয় গৈছে মানে কি যি হ'ব আহি ভাল আছিল আৰু প্ৰভু
বাবা আপোনাৰ ওচৰত আহিলোঁ মোৰ কালিৰ পৰা পেৰাল নাই অলপ চাই দিয়ক পেৰাহাল হাৰিছে তোমাৰ আৰাইছে কালিৰ পৰা কালিৰ পৰা কালি পেৰাহাল কোনখিনিত আছিল লাষ্ট টাইম পথাৰত আছিল পশ্চিম পথাৰত পশ্চিম আচ্ছা দিপৰা পানী চানী কৈছিলা আছিল পাছবেলা আনবা যাওঁতে নাই নাই আচ্ছা মই চাই আছোঁ অলপ ভাবি আছোঁ বাবা মই ধ্যান কৰি গম পালোঁ তোমাৰ পেৰাহাল চোৰৰ হাত লাগছে মানুহৰ হাত লাগছে তোমাৰ পশ্চিম পাথাৰখন এৰে এখন গাঁও পাৰ হৈ নেক্সট আৰু এখন যি গাঁও আছে তাৰে মানুহ তাতে তোমাৰ মানে পেৰাহাল তাৰে মানুহ চকুত পৰছে হ'ব তাহো যেনেহেনকৈ নিছে সেনেহেনকৈ তাকো আৰু ঘূৰি দিব লাগিব বস্তুটো মই যি বিধান দিম সেইমতে কৰিলে কৈ দিয়ক অলপ খৰচ আছে অলপ টকা 1000-2000 খৰচ হ'ব কিবা চিন্তা কৰিব নালাগে তুমি পেৰা পাই হ'ব অসুবিধা হ'লে খৰচ কৰিব লাগিব আৰু খৰচটো ভাবিলেতো আৰু নহ'লে বস্তুটো পাবাৰ নাই এই বস্তুটো যিহেতু লাগব মই যি কওঁ সেইমতে কৰিলে হ'ব কৈ দিয়ক আচ্ছা মই এতিয়া মই বিধানটো নিদিওঁ আজি গধূলি মোক লগ কৰিলে হ'ল মই গোটেইখিনি হ'ব বাবা নাজনা বস্তু হ'ব আৰু নহ'লে ক'তো পাই যাবা টেনশ্যনে ল'ব নালাগে মই আছোঁ মই গেৰাণ্টি পাই হ'ব 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 আৰু মোৰ বেলেগ কাষ্টমাৰ আছেতো দিনটো ভালেই আজি ৰে বাপ মাল যি কাষ্টমাৰ নাই যদি অলপ মাৰিলে মই নাপাওঁ কিমান দিন দেখি মাৰ বুলি বস্তু মই বহুত টাইম খাব পৰা নাই এই কাষ্টমাৰ আহে জাষ্ট একো দেখা নাই বাবা মই অলপ মান দিয়কচোন বছ কি হৈছে তোমাৰ সমস্যা মই তাৰমানে এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁ তাই মোক গুৰুত্ব নিদিয়ে কিমান দিন বহুত দিন হ'ল। বহুত দিন হ'ল তোমাক গুৰুত্ব দিয়া নাই না আচ্ছা তোমাৰ চাব লাগিলে এটা কিবা দক্ষিণা দিব লাগিব চাই আছোঁ বাবা তোমাৰ কি সমস্যা হৈছে বাবা তুমি তাইক দেহাৰ পৰা কিবা এটা অংগ আনিব লাগিব মানে চুলি একডাল আনিলেও পাৰবা আনবা পাৰিম বাবা আচ্ছা চুলিডাল আনবা তোমাৰ কাৰণে তাইক মই পাগলা কৰি দিম মই গেৰাণ্টি দিছোঁ হ'ব কিন্তু খৰচ পৰিব বাৰু 5001 টকা লাগিব হ'ব 5001 টকা দিবা একডাল চুলি আনিবা তোমাক তাৰমানে তাই ইয়াত নেখাকে থাকিব পাৰিবা মানে তোমাক পালে একেবাৰে ঘৰকে লৈ আহিব পাৰিবা হ'ব কথা আছে বাবা কি হ'ল দাচোন গাঁৱত বোলে এজন বাবা আহিছে দাচোন তাক কিবা খবৰ কৰি আহ বা তইও যে আৰু আজিকালি সেইবিলাক কথাত মানুহে বিশ্বাস কৰে নেকি সেইবিলাক ভণ্ড সেইবিলাকৰ একো নাই এনে কৈ থাকে কিবা কানি তই ভণ্ড বুলি ক'লে হ'ব নেকি গাঁৱত কিমান মানুহে আহি দূৰৰ পৰা আহি চাই আছে ভনীয়ে তোৰ বিয়াৰ কাৰণেতো এটা চাই আহিব পাৰা মা তোৰ লগত নৰা তাই মই একবাৰ যাই আহো দে এনে
বাবা মোৰ আপোনাৰ লগত এটা কথা আছিল মাই মানে খুব কৈ আছে আপুনি আমাৰ ঘৰৰ পৰা এপাক আহিব পাৰিব নেকি ঘৰত যাবা দিগদাৰ হয় বাবা এতিয়া ইমান আনবা নৰা নেকি এই মাৰ অসুখ সেইকাৰণে আহিব নোৱাৰে আপুনি যাব পাৰিব নেকি একবাৰ আচ্ছা যাবাতো নৰি মোৰ মানে কাষ্টমাৰ নহয় মানে মোৰ এই আহে না সমস্যা লৈ বহুত মানুহ আহে তথাপি বাৰু যদি অসুবিধা হয় যাম দিয়া আজি মই সন্ধিয়া যাই আছোঁ অলপ দেৰিকৈ যাই আছোঁ হা হ'ব তাৰ সুবিধা হ'লে যাবৰ অসুবিধা হৈছে আপুনি অসুবিধা হৈছোঁ মোক মাতি পঠিয়াইছিল নেকি আপুনি হয় আপুনি বাবা হয় হয়। আহক ভিতৰলৈ আহক বাবা এই যে মোৰ ছোৱালী কিয় নাজানো কি হৈছে বিয়া বাৰুৰ ক্ষেত্ৰত একো দিন বাৰ মিলি অহা নাই আপুনি অলপ চাই দিব লাগে হ'ব মই যি কৰিবলগীয়া কৰি দিম আচ্ছা কিমান বয়স হৈছে মিনা তোমাৰ 25-26 মান হৈছে 25-26 বিয়াটো হ'ব লাগিছিল নিশ্চয় কিবা এটা হৈ আছে আচ্ছা মই চাই আছোঁ বাৰু মই চাম এনেকৈ জানো আচ্ছা মই চাওঁ বাৰু মাজনী আহাচোন বিয়াৰ যোগ নাই অলপ ৰাহুত দশা চলি আছে আচ্ছা সেইকাৰণে তাৰমানে অলপ ৰাহুত দশা কাটিব লাগিব অলপ ৰাহুত দশা কাটিলে হ'ব আৰু লগতে বিভিন্ন সমস্যা নহয় ঘৰত হয় বহুত সমস্যা আছে মানে বিভিন্ন সমস্যাত পৰি আছে আপোনালোকে হয় হয় গম পাইছোঁ মই আচ্ছা হ'ব এইটো সমাধান কৰিব পাৰিম মই কিন্তু খৰচটো অলপ হ'ব সেইটোতো জানে মই মোক নিজে নালাগে মানে মই হোম যজ্ঞ কৰিব লাগিব কিবা বহুত খৰচ থাকেতো সেইখিনিতো অলপ যিমান হ'লেও খৰচখিনিত লাগিব আপোনাৰতো দিব লাগিব সেইটোৱে গতিকে হ'ব মই যি কৰিব লাগে কৰি দিম হ'ব বাবা আপুনি ভালদৰে চাই দিব বাবা মই এটা উদ্দেশ্য লৈ আহিলোঁ উদ্দেশ্য মানে মোৰ এখন ভৰি বিৰাট বেমাৰী আছে হ'ব বাট এতিয়া জানাইতো অলপ দক্ষিণাটো লাগবই দক্ষিণাটো কৰি আছে বাবু তাৰমানে কথা নাই ময়ো পইচা বেছি আৰু নে মাত্ৰ 20 টকা হ'ব হ'ব সেইটো মনৰ খুচিমতে দিছাতো মনৰ খুচিমতে দিছা দিছোঁ বাট দেই চাম অলপ আগবাঢ়ি আছোঁ তোমাৰ দিনটো বহুত দিন হ'ল বল মাজে মাজে ভাল পাওঁ আৰু হয় হা বহুত খালি ভাল পাওঁ আৰু নাখালি আৰু হয় হ'ব এইটো সমস্যাটো সমাধান হ'ব কিন্তু অলপ খৰচটো মানে মোৰ কাৰণে নহয় মই দেৱতাক পূজা কৰিব লাগে তোমাৰ অলপ খৰচ কৰিব হ'ব যি খৰচ হ'ব মই কৰিম হ'ব নিশ্চয় কামখিনি হৈ যাব চিন্তা কৰা মই আছোঁতো মাত্ৰ খৰচটো কৰিব লাগিব তুমি পাঠা এটা দান কৰিব লাগিব কি কৰিব লাগে তাৰপিছত মই এতিয়া হোম যজ্ঞ কৰিম হোম যজ্ঞৰ খৰচ দিব লাগিব আৰু বাকী মোৰ যি ঔষধ পাতি তোলতে খৰচ হৈ যাব মোটামুটি ধৰা 3000 মান টকা পৰিব হ'ব আচ্ছা ঠিক আছে হ'ব মই তোমাক হেৰি কৰি দিম তুমি মই অহা সোমবাৰে মোক
বাবা আপুনি যে সিদিনাখন কৈ আছিল ছোৱালীজনী আজি লৈ আহিছোঁ অঁ হ'ব মই এতিয়া যি কৰিব লাগে কৰিম মা আহাচোন আহা চাইডত বহা আচ্ছা মই সিদিনাটো চাইছোঁহে মই আজি আৰু অলপ চাব লগা আছে চাই মাত্ৰহে মই জানিব পাৰিম বস্তুটো চাওঁ মা মই আজি ৰাহুল দোষে পাইছোঁ ৰাহুল দোষ আছে এই মানে ছোৱালীটোৰ লগ ঠিক আছে চিন্তা কৰিব নালাগে মই ঠিক কৰি দিম একো হেৰি কৰিব নালাগে ভয় কৰিব নালাগে মই আছোঁ ঠিকে ঐ এইবিলাক কি কৰিছে আৰু হা নাই মই চাব লাগিব তোক এনেকৈ চাই হা নহয় মানে মা মই আপোনাক কৈছিলো না এইবিলাকে ভণ্ডামি এই আৰে পাগল নেকি তুমি ভগৱানৰ ওপৰত বিশ্বাস নাই ভস্ম কৰিবা না বিত্তাই চিনি মানে মই ভস্ম হৈছোঁ বিত্তাই চাকৰি দিম বুলি পইচা খাইছে মোক মাছা নহয় তোৰ গোটাই কথাই শেষ বুলি কৈছোঁ শেষ আমাৰ যদি ভিডিঅ'টো আপোনালোকৰ পচন্দ আহিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব অলপ অকণমান ৰ'ব এ বন্ধ বাবা এ নামাৰো আহিছোঁ ৰাইজসকল লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আৰু ছাইডত থকা যিটো বেল আইকন আছে সেইটো বজাবলৈ নাপাহৰিব অ'কে ধন্যবাদ